যে ক'বতো আমি কোনেও নোৱাৰিছোঁ আমাৰ বুকুত এতিয়াও সুখে খুন্দা মাৰি ধৰে। আমাৰ অতি প্ৰিয় আমাৰ অসমৰ এজন সুগায়ক অভিনেতা আৰু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া যোৱা শুকুৰবাৰে পৰলোক প্ৰাপ্তি ঘটিল আৰু এইকেইদিন স্কুলো বন্ধ থকাৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পৰা নাছিলোঁ আৰু আজি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি ইয়াত এখন শ্ৰদ্ধাঞ্জলি আৰু শোকসভা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। কথাকেইটা ক'বলৈ অলপ দিগদাৰী হৈছে, বেয়া নাপাব। তেখেতক হেৰুৱাই আমি যি বেদনা আজি ইয়াত কঢ়িয়াই লৈ ফুৰিছোঁ, ইয়াতকৈ ডাঙৰ সন্মান হয়তো তেওঁলৈ নহ'ব আৰু এনেকুৱা এজন ব্যক্তি আমি কেতিয়াও জীৱনত ঘূৰাই নাপাওঁ। তদুপলক্ষে এতিয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ লৈছোঁ। চাকি গছি জ্বলোৱাৰ পিছতে আপোনালোক সকলোৱে তেখেতে যিটো গীত আমাক গাই যাবলৈ অনুৰোধ কৰিছে সেই গীতটো আমি সকলোৱে এবাৰ পৰিৱেশন কৰিম। ইয়াৰ পিছতে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। তাৰপিছতে স্কুল ছুটি হ'ব বিদ্যালয়। ক্ষতি সকলোৰে হৈছে। আপোনালোকে এইটো নাভাবিব যে আমি আজি পাঠদান আধাতে সামৰিছোঁ, কাৰণ আমি যিটো সম্পদ হেৰুৱাইছোঁ সেই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে। মই মানিছোঁ দুদিন আমাৰ ল'ৰা ছোৱালীৰ পঢ়া ক্ষতি হৈছে, কিন্তু আমাৰ অসমৰ লগতে ভাৰতৰ তথা গোটেই পৃথিৱীৰ এটি সম্পদ নষ্ট হৈছে আৰু তেওঁৰ সন্মানাৰ্থে আজি আমি পাঠদান আধাতে সামৰিছোঁ। ইয়াৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। এতিয়া চাকি গছি জ্বলাবলৈ লৈছোঁ। তাৰপিছতে আপোনালোকে সকলোৱে সহযোগ কৰিব মায়াবিনী ৰাতি গীতটি গাওঁতে। ধন্যবাদ। আজি আপোনালোকক লৈ আমি তেখেতৰ সদ্গতিৰ কাৰণে যি আয়োজন কৰিছোঁ তাত আপোনালোকে সকলো সমভাগী হোৱাৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু আমি 1 মিনিট তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে মৌন প্ৰাৰ্থনা কৰি সকলোকে থাকিবলৈ উপস্থিত অনুৰোধ জনালোঁ। ধূপ জ্বলালে, আমি ধূপ জ্বলাবলৈ লাগিব।